নমস্কাৰ সকলোকে পুনৰবাৰ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। লকডাউনৰ মাজতে আমাৰ আহিল বহাগৰ বিহুটি, সেইবাবে বিহু বুলি মই কেইটামান গম লাডু বনাইছিলোঁ। গম লাডু বনাবলৈ মই আটা ল'লোঁ, ৰঙা আটা দুবাটি। সেই একেটা বাটিতে মই গম লৈছোঁ 4/4 এভাগ আৰু একেটা চাইজৰ বাটিৰে মই ঘিউ লৈছোঁ ভৰ্তিকৈ আৰু সেই বাটিটোৰে সম্পূৰ্ণ এবাটি মই চেনি পিচি ল'লোঁ আৰু ইয়াত দিব বাবে ড্ৰাই ফ্ৰুইটছ লৈছোঁ আৰু মগজ ল'লোঁ, মগজ কেইটামান, ডাব নাৰিকল অলপ ৰুকি লৈছোঁ আৰু কাজু কিচমিচ। এতিয়া কেৰাহীখন গৰম হ'বলৈ দি তাত ঘিউ দি লৈ মই গমখিনি ভাজি ল'ম। গমখিনি মই আধাকৈ দুবাৰ ভাজিম। তেলখিনি বেছি গৰম হ'বলৈ নিদিব। গমখিনি ফুলি আহে তেলত দিয়াৰ লগে লগে, খুব ভালদৰে ভাজিব লাগিব। এইখিনি হৈছে কাঢ়ি লৈছোঁ। এতিয়া বাকী থকাখিনিও দি ভাজি ল'ম। এইখিনি হৈছে, এইখিনিও কাঢ়ি ল'লোঁ। এতিয়া বাকী থকা তেলখিনিতে মগজকেইটা ভাজি ল'ম। মগজকেইটা দিয়াৰ লগে লগে ফটফটকৈ ফুটি আহিব, বেছি ভাজিব নালাগে, ফুটাৰ লগে লগে কাঢ়ি থ'লে হ'ব। ডাব নাৰিকলখিনিও ভাজি ল'ম। বেছিকৈ ভাজিব নালাগে, অকণমান ভাজি কেঁচা ভাৱটো নাইকিয়া কৰি ল'লে হ'ল। বছ এইখিনি হৈছে। এইখিনি কাঢ়ি ল'লোঁ। এতিয়া তেল অকণমান আছে, এইখিনি তেলতে মই কিচমিচকেইটা ভাজিছোঁ। কিচমিচকেইটা তেলত দিয়াৰ লগে লগে ফুলি আহিব। বেছিকৈ ভাজিলে কিচমিচটো তিতা হৈ যায়, সেইকাৰণে সাৱধান হ'ব। এইকেইটাও হৈছে ভাজ। এতিয়া ইয়াত কাজুকেইডোখৰো অকণমান ভাজি লৈছোঁ। কাজু মই বেছি দিয়া নাই, খাই বেয়া পাওঁ বাবে। আপোনালোকে ইচ্ছা কৰিলে বেছিকৈ দিব কাজু। এইখিনি হৈছে। এতিয়া কেৰাহীখন অকণমান চাফা কৰি মই আটাখিনি ভাজিম। আটাখিনি ভাজিবৰ বাবে ঘিউ দি ল'ম আকৌ।
ঘিউ অলপ বেছিকৈ দিছোঁ, যদি কম হয় মই আকৌ অকণমান দি ল'ম। আটাখিনি খালি খুব ভালকৈ ভাজিব লাগিব, গোন্ধ ওলাই যোৱাকৈ। খুব ভালদৰে লৰাই তল ওপৰ কৰি আটাখিনি ভাজিব লাগিব। মই আটাখিনি অলপ শুকান যেন পালোঁ, সেইকাৰণে আৰু অলপ ঘিউ দিম মই ইয়াত। এই ঘিউখিনি মই এবাটি ঘিউ লৈছিলোঁ, তাৰে অকণমান থাকি গ'ল, গোটেইখিনি দিবলগীয়া নহ'ল। আটাখিনি লৰাই মই প্ৰায় 20 মিনিটমান সময় ভাজিছোঁ। গেছটো খালি কমাই ল'ব, নহ'লে ৰঙা হৈ যাব পটককৈ আটাখিনি। এনে 20 মিনিটমান হৈছে ভাজি থকা, এনেই প্ৰায় হৈছেগৈ। এতিয়া আটাখিনি মই কাঁহী এখনত মেলি দিম। একেবাৰে ঠাণ্ডা হ'ব নিদিওঁ, কিন্তু অকণমান বেছি গৰম হৈ থাকিলেও নহ'ব। এতিয়া ভাজি থোৱা গমখিনি মই বাতি এটাৰে হেঁচি গুড়ি কৰি লৈছোঁ। এইখিনি মিক্সিত মাৰি গুড়ি কৰি ল'লেও হ'ব। খালি মই এনেদৰে বাতি এটাত হেঁচি গুড়ি কৰি ল'ম গোটেই গমখিনি। এই গোটেইখিনি চেপেটা হৈ গৈছে গম। ভজাৰ পিছত খুব কুৰকুৰীয়া হৈ যায়, হেঁচি দিলে গুড়ি হৈ যায় গমটো। এতিয়া এই গুড়ি কৰা গমখিনি ভাজি থোৱা আটাখিনিৰ লগত মিহলাই ল'ম। এতিয়া ইয়াত দিম ভাজি থোৱা মগজ, নাৰিকলখিনি আৰু কাজু কিচমিচখিনি। এইখিনি গৰম হৈ আছে কাৰণে মই অলপ হেতাখনেৰে লৰাইছোঁ। আটাখিনি অকণমান আগতেই থালখনত মেলি দিয়াৰ বাবে অলপ ঠাণ্ডা হৈছে। এতিয়া মই ইয়াত দিম পিচি থোৱা চেনিখিনি। মই 2 বাটি আটাত 1 বাটি চেনি পিচি লৈছোঁ। মিক্সিত গুড়ি কৰি লৈছোঁ চেনিখিনি। খুব ভালদৰে গোটেইখিনি বস্তু মিহলাই ল'ব লাডু কৰাৰ আগতে। এতিয়া মই গোটেইখিনি হাতেৰে সানি
লৈছোঁ আৰু এটা এটাকৈ লাডু বনাই গৈছোঁ। ঘিউটো কম হোৱা যেন পালে আটাখিনি ভাজি থাকোঁতে অলপ ঘিউ দি দিব, আৰু যদি ঘিউটো বেছি হোৱা যেন পায় তেতিয়া অকণমান শুকানকৈ আটা ভাজি তাত মিক্স কৰি দিলেই হ'ব। লাডুখিনি এটা এটাকৈ বনাই হৈ গৈছে। সৰু ডাঙৰ ইচ্ছামতে আপোনালোকে লাডু কৰি ল'ব পাৰে। ইয়াত আপোনালোকে গৰু ঘিউ ব্যৱহাৰ কৰিব পাৰে, মই খালি ডালডা ঘিউ দি বনাইছোঁ। প্ৰায় 35টামান লাডু বনালোঁ এইখিনি আটাই। এয়া হৈ গৈছে মোৰ লাডুখিনি। আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব, তেতিয়া মই আহিবলগীয়া নতুন ৰেচিপিসমূহ পাই থাকিব। আৰু মোৰ ভিডিঅ'সমূহ লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰিব।